Hello students, Class 10 NCERT textbook First Flight include কৰা Nelson Mandela Long Walk to Freedom এই চেপ্টাৰটোৰ পাৰ্ট 1 আজি ডিসকাস কৰিব ওলাইছো। এই চেপ্টাৰটোত থকা প্ৰতিটো লাইন মই অসমীয়াত কৈ দিম, খুব ভাল লাগিব নিশ্চয় শুনিবা। 10 মে তাৰিখটো বৰ সুন্দৰ, উজ্জ্বল আৰু পৰিষ্কাৰকৈ ৰাতিপুৱাৰ পৰা দেখা পোৱা গৈছিল। যোৱা কিছুদিন ধৰি মোক বৰ ভাল লগাকৈ কিছুমান ৱৰ্ল্ড লিডাৰ্ছ আৰু ডিগনিটেৰিছে আগুৰি ধৰিছিল, যিসকলে ইনগুৰেশ্যন বা উদ্বোধনীৰ আগতেই মোক সন্মান জ্ঞাপন কৰিবলৈ আহিছিল। এই ইনগুৰেশ্যনৰ দিনটো হ'বলৈ গৈ আছিল সাউথ আফ্ৰিকাৰ মাটিত পৃথিৱীৰ লিডাৰ্ছবিলাক সকলোতকৈ বৃহৎ সংখ্যকত লগ হোৱাৰ দিন হ'বলৈ গৈ আছিলে। চেৰিমনিজ বা অনুষ্ঠানবিলাক অনুষ্ঠিত হৈছিল প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিংছে গঠন কৰা লাভলি চেণ্ডষ্টোন এম্পি থিয়েটাৰটোত। যোৱা বহু দশক ধৰি ইয়াত হোৱাইট চুপ্ৰিমেচি চলি আছিল, মানে শ্বেতাংগ লোকসকলৰ প্ৰাধান্য ইয়াত আছিল। কিন্তু এতিয়া ইয়াত এটা ৰেইনবো গ্যাদাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ, মানে বিভিন্ন জাতি, বিভিন্ন কালাৰৰ মানুহৰ এটা ৰং বিৰঙী এটা সমাহাৰ হ'বলৈ গৈ আছিল। আৰু এই মানুহখিনি লগ হৈছিল সাউথ আফ্ৰিকাৰ প্ৰথম ডেমক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্টৰ ইনষ্টলেশ্যনৰ কাৰণে, অৰ্থাৎ শপত গ্ৰহণ কৰি পেলাই এই ইনষ্টলেশ্যন হ'ব। আৰু শপত গ্ৰহণ অনুষ্ঠানটোত এই সকলো বিভিন্ন কালাৰৰ মানুহ, বিভিন্ন দেশৰ মানুহবিলাক গোট খাইছিল। সেই ধুনীয়া অটমৰ দিনটোত, অটম ডে বুলি কোৱা হৈছে 10th মে। কেনেকৈ অটম ডে? কাৰণ সাউথ আফ্ৰিকা পৰে চাউদাৰ্ণ হেমিস্ফিয়াৰ অৰ্থাৎ দক্ষিণ গোলাৰ্ধত, য'ত এপ্ৰিল, মে, জুনত শৰৎকালটো পৰে, সেইকাৰণে কোৱা হৈছে অটম ডে বুলি। যোৱা সেই অটম দিনটোত, বৰ ধুনীয়া শৰৎকালৰ সেই দিনটোত মোৰ লগত গৈছিল মোৰ জীয়ৰী জেনানী। পডিয়ামত মিষ্টাৰ ডে ক্লাৰ্কে প্ৰথমতে শপত গ্ৰহণ কৰিছিল ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে, আৰু তাৰপিছত থাবো এম্বেকিয়ে শপত গ্ৰহণ কৰিছিল প্ৰথমজন ডেপুটি প্ৰেছিডেণ্ট হিচাপে। আৰু যেতিয়া মোৰ পাল পৰিছিল, তেতিয়া মই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই আমাৰ কনষ্টিটিউশ্যন অৰ্থাৎ সংবিধানখনক মানি চলিম আৰু ইয়াক সদায় উচ্চ স্থানত ৰাখিম। আৰু লগতে মই মোৰ দেশখনৰ, মোৰ যি নতুন গণতান্ত্ৰিক দেশ আৰু ইয়াৰ মানুহবিলাকৰ ভালৰ কাৰণে মই মোৰ উৎসৰ্গা কৰিম, মানে মনে প্ৰাণে কাম কৰিম। আৰু আমাৰ সেইদিনাখন গোট খোৱা অতিথিসকলক আৰু আমাৰ এই ইভেণ্টটো চাই থকা গোটেই পৃথিৱীখনক উদ্দেশ্যি মই কৈছিলোঁ, আজি আমি সকলোৱে ইয়াত উপস্থিতিৰ দ্বাৰা আমাৰ নতুনকৈ লব্ধ নিউ বৰ্ণ যি লিবাৰ্টি অৰ্থাৎ স্বাধীনতা, সেই স্বাধীনতাক আমি গ্ল'ৰি আৰু হোপ, মানে গৌৰৱ আৰু আশা প্ৰদান কৰিছোঁ। আৰু বহু দিন ধৰি চলি থকা এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ অৰ্থাৎ অসাধাৰণ মানৱীয় দুৰ্যোগৰ অভিজ্ঞতাৰ পৰা যি বহু দিন ধৰি চলিছিল, তাৰ পৰা এনেকুৱা এখন সমাজৰ সৃষ্টি হ'ব লাগিব যি সমাজক লৈ সমগ্ৰ মানৱ জাতিয়ে গৌৰৱ অনুভৱ কৰিব পাৰিব। আমি সাউথ আফ্ৰিকানসকল, যাক আমাক বেছিদিন হোৱা নাই তাৰ আগলৈকে আউটল কৰি ৰখা হৈছিল, মানে পৃথিৱীৰ বিভিন্ন দেশে আমাৰ লগত সম্পৰ্ক ছেট কৰি ৰাখিছিল আমাৰ দেশত চলা বৰ কুখ্যাত সেই এপাৰ্থেইড পলিচিটোৰ কাৰণে। আজি আমাক কিন্তু পৃথিৱীৰ বিভিন্ন দেশৰ নেতাসকলক আজি আতিথ্য প্ৰদান কৰাৰ এটা শুভ মুহূৰ্ত আমি পাইছোঁ, এটা বিশেষ সুযোগ আমি পাইছোঁ। নিজৰ মাটিতে আমি তেওঁলোকক আদৰণি জনাব পাৰিছোঁ। গতিকে আমি আমাৰ সকলো বিশিষ্ট সেই অতিথিসকলক, আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোক যে আহিছে আমাৰ দেশৰ মানুহৰ লগতেই, যে যি হিউমেন ভিক্টৰী আমি পাইছোঁ, মানৱীয় যি সাফল্য লাভ কৰিছোঁ, পৃথিৱীৰ মানুহে বিভিন্ন ক্ষেত্ৰত ন্যায়ৰ কাৰণে, শান্তিৰ কাৰণে আৰু মানৱীয় মৰ্যাদাৰ কাৰণে যে যুঁজ কৰিছে, সেই যুঁজত আমি সাউথ আফ্ৰিকান মানুহসকলে আজি বিজয় লাভ কৰিছোঁ। আৰু সেই বিজয়ৰ অংশগ্ৰহণ কৰিবলৈ যে আপোনালোক ইণ্টাৰনেশ্যনেল গেষ্টসকল আহিছে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অৱশেষত ৰাজনৈতিকভাৱে মুক্তি পালোঁ। এতিয়া আমি প্ৰতিজ্ঞা গ্ৰহণ কৰিছোঁ যে আমি আমাৰ মানুহবিলাকক বহুদিন ধৰি চলি থকা দৰিদ্ৰতাৰ বান্ধোনৰ পৰা, ডেপ্ৰিভেশ্যন মানে প্ৰাপ্যটো নিদিয়াৰ যি কষ্ট, সেই বান্ধোনৰ পৰা, দুখ কষ্টৰ বান্ধোনৰ পৰা, জেণ্ডাৰ বা লিংগ অনুসৰি বা অন্যান্য ভেদভাৱবিলাকৰ বান্ধোনৰ পৰা আমি আমাৰ দেশৰ মানুহক মুক্ত কৰিম বুলি প্ৰতিজ্ঞা গ্ৰহণ কৰিছোঁ। আমাৰ ইমান ধুনীয়া এই দেশখনত আৰু কেতিয়াও এজনে আনজনক অত্যাচাৰ কৰা দেখা পোৱা নাযাব। ইমান এক
গৌৰৱময় যি মানৱীয় সাফল্য আমি সাউথ আফ্ৰিকাত পাইছোঁ তাত আৰু সূৰ্য কেতিয়াও নুডুবিব ফ্ৰীডমে ৰেইন কৰক স্বাধীনতাই ৰাজত্ব কৰক ভগৱানে আফ্ৰিকাৰ মংগল কৰক গতিকে নেলছন মেণ্ডেলাই এটা অতি সুন্দৰ ভাষণেৰে সেইদিনাখন 10th May 1994 দিনাখন আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক এই ধৰণেৰে উদ্দেশ্য কৰি ভাষণ দিছিলে আৰু আমি আজি নেলছন মেণ্ডেলাৰ চেপ্টাৰটোৰ প্ৰথম অংশখিনি এনেকেই আমি এক্সপ্লেইন কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় কামত আহিব গতিকে আমি অনুৰোধ জনাম তেওঁলোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে তেওঁলোকে চাওক আৰু পিছৰ পাৰ্টখিনি পাবৰ বাবে ছাবস্ক্ৰাইব কৰিবা আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা থেংক ইউ